ভাল লাগিছে চবকে লগ পাই আজি বৃন্দাবন हाय 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 नमस्कार 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 माय नेम इज सेवंतरी बारा ইতিমধ্যে গীতবিলাক শেষ হৈছে আৰু গীত শেষ হোৱাৰ পাছত এতিয়া নাটক আৰম্ভ হ'ব বাহিৰতে তোমাৰ ৰৈ আছো লগৰখিনি খাই আছে সিহঁতে মোৰ ভোক লগা নাই মানে মই দুপৰীয়া তেনেকে নাখাওঁ ডাইটটো মেইনটেইন কৰোঁ এতিয়া গৈ পেলাই চামগে আৰু একেলগে বাহিৰতে আমাৰ ভাইটি কেইটামান আছে আমাৰ এই ভাইটি এটা আছে নামটো কৈ দিয়া অংকুৰ প্ৰতিম সন্দিকৈ আছে এটা ভাইটি আছে সাবস্ক্ৰাইব কৰি থোৱা আছে নে আছে 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 কোন ক্লাছত পঢ়ি আছে এতিয়া কেইটা পালে জুই এতিয়া গোটাই পাই গলো এতিয়া মই খাই দিলো কেইটামান এতিয়া অলপ ভাষণ চলি আছে মানে অলপ কিবা কিবি হৈ আছে আৰু তাৰপাছত ভইচটো কেনেকুৱা দিছে মই নাজানো কেনেকুৱা লাগিছে ভাল লাগিছে এই গান চান আগতে বাই খুব গান গায় এই আগতে আজি চাম আৰু কেনেকুৱা হয়নো আমাৰ লগত ভাইটি দুটা লগ পাইছো নামকেইটা কৈ দিয়া ৰঞ্জন ফুকন নৱদীপ শইকীয়া আৰু এতিয়া আমি এইটো কৰি আছো এতিয়া পিছফালে আছো ষ্টেজটো এৰেঞ্জমেণ্ট কৰি দিছা তোমালোকে একদম মনতে বা কোন ক্লাছৰ এতিয়া নাটক হ'ব এতিয়া প্ৰথমখন 7ৰ হ'ব ক্লাছ 7ৰ হ'ব চাব লাগিব ষ্টেজৰ এৰেঞ্জমেণ্ট কাম চলি আছে ষ্টেজৰ ভিতৰত ইয়াতে আছো দেখিছে ওলাই গৈছো হ'ব এতিয়া আমি যাওঁ কিয় হৈ গ'ল আৰু ফটো মাৰি হ'ল ফটো মাৰি হ'ল মাৰ্জিত হ'ব তাৰপাছত আহিলে লোকগীতৰ ক্ষেত্ৰত দেখা গ'ল এজনে গৈছে বৃন্দাবনে বনে ওটো নেখালেও হয় আচলতে ওটো তাত খুৱাই দিছে মাজত আৰু প্ৰায়বিলাক প্ৰতিযোগীয়ে জুনুৱালী নিশাৰ ৰূপৱালী পোহৰ সেই গীতটি মানে অলপ মাজে মাজে বেলেগ গীতো গাব লাগে যিহেতু ধেৰ গীত আছে একেলেঠাৰে শুনিবলৈ ভাল হ'ব লাগে হয় নহয় সেইকাৰণে মানে সদায় গানটো চিলেকশ্যন কৰোঁতে একে মিলিছে তোমালোকে চা আমি গীত পৰিৱেশন কৰোঁতে প্ৰতিযোগীজনে এটা কথা মনত ৰাখিব লাগে যে এই যিখন হাৰমনিয়াম তাত বজাই আছে সেই স্কেলটোৰ লগত আমি মিলাই গাব পাৰিছোঁ নাই গৈ যদি আমি গীতটো আৰম্ভ কৰি দিওঁ সুৰটো সদায় মিলাই ল'ব লাগে স্কেলটো ধৰি ল'ব লাগে লাগিলে আধা মিনিট সময় বা 1 ছেকেণ্ড সময় ৰৈ ল'ব লাগে যাতে গানটো সুন্দৰকৈ গোটেই গীতটি পৰিৱেশন কৰিব পাৰোঁ
তাৰপাছত আৰু আইদেউৰে ভুলনিতে গাওঁতে যিটো ছেকেণ্ড ষ্টপক সেইটো কাৰোবাৰ ভুল হৈছে দুজনমান আইদেউৰে যতৰতে সেই স্বৰকেইটা চোৱা নাই মানে কোমৰ স্বৰকেইটা চুব লাগিব সুৰে গুণগুণালে সেইখিনি লাইনটো মই ভুল পাইছিলোঁ আকৌ কিছুমানে আছে জিলিকা বাহিৰে তোৰে গীত গাওঁতে বুলি ক'ব লাগে তোৰে গোট গাওঁতে নহয় আচলতে কিছুমান কিতাপত গোট বুলি আছে বাৰু পাইছিলোঁ আগতে কিন্তু গীতহে গাই হয়নে নহয় গোট গাওঁতে নহয় গীত তোৰে গীত গাওঁতে মৰো বুলি গাব লাগিব আৰু বিয়ানামৰ ক্ষেত্ৰত দেখিছোঁ যে সদায় উৰুলি থাকি গৈছে কিছুমানৰ আৰম্ভণি উৰুলি সামৰণি উৰুলি মানে উৰুলি বিয়ানাম সদায় উৰুলিয়ে আৰম্ভ হ'ব লাগে উৰুলিৰে শেষ হ'ব লাগে আৰু মই বিশেষ দীঘলীয়া নকৰোঁ নৃত্য সুন্দৰ আছে মই হয়তো বিচাৰ বুলি অহাৰ কাৰণে সদায় ভুলকেইটা ক'বই লাগিব অকল বোলে ভুল ধৰি আছে বুলি নাভাবিবা যিহেতু ভুলখিনি ধৰিবৰ কাৰণে আমি ইয়াত বহি আছোঁ আৰু সেয়ে শুভেচ্ছা থাকিলে সকলোৱে হয়তো মানে ভাল হৈছে সকলোৰে ভাল হৈছে কিন্তু যিকেইটা খুটি নাতি হৈছে সেইকেইটা আঙুলিয়াই দিবলৈ যত্ন কৰিছোঁ আৰু বিশেষ নকওঁ ইমানখিনি কৈয়ে মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ আৰু সকলোলৈকে শুভেচ্ছা থাকিলে অনাগত দিনত যাতে আৰু ভালকৈ আগুৱাই যাবা আৰু মানে অনুশীলন কৰিবা অনুশীলনৰ অবিহনে যিহেতু গীত গোৱাটো সম্ভৱ নহয় সদায় অনুশীলন লাগিব সেইবাবে সকলোলৈকে মোৰ আন্তৰিক শুভকামনা জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ